চেতনা দাস বাইদেউ অনুৰোধ জনালোঁ গ্ৰন্থখন উন্মোচন কৰিবলৈ লগতে বাকী কেইগৰাকী অতিথিকো সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া দীপশিখা বৰুৱাৰ গ্ৰন্থ প্ৰত্যাহ্বান যেতিয়া অনুপ্ৰেৰণা উন্মোচিত হৈছে। R&D চাবিনী প্ৰদান কৰা হৈছে। সেৱাৰ প্ৰতি উপস্থিত ৰাইজ, আজি আটাই আমি ভাল লাগিছে এটা কথাই যে তিৰি পুৰুষ হৈবা মতি দেহে হ'ব কাৰ্যসিদ্ধি। কেৱল মই মহিলাসকলকে আহ্বান কৰা নাই, ইয়াত পুৰুষসকলো আছে, তেওঁলোককো মই নমস্কাৰ জনাইছোঁ। সকলোকে আচলতে অনুপ্ৰেৰণাৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব জীয়াই থকা দিনকেইটা। এই প্ৰেৰণাই আমাক উৎসাহিত কৰিলে সকলো কাৰ্যতে। গতিকে থমকি নৰক, আগলৈকো এনেধৰণে সকলোকে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ। পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ। গীতিকাগৰাকীয়ে কৈছে কিবা এখন কওক, মনে মনে কৈছে যে সেইকাৰণে কৈছোঁ। মই আচলতে হাঁহি এটাৰ পাত্ৰী হৈয়ে আহিছোঁ যেন লাগিছে, কাৰণ মই উঠি আহোঁতে এনেকুৱা লাগিছে যে বুকত এটা ডাঙৰ গধুৰ শিল এটা বান্ধি মই চেতনাই আপোনালোকক হহুৱাইছোঁ বা নিজেও হাঁহিছোঁ। ইজনে সিজনক দেখি হাঁহিছোঁ, হাঁহিৰে সম্ভাষণ জনাইছোঁ। এতেকে মোৰে লগত আপোনালোক সকলোৱে হাঁহিব বুলি আশা কৰিছোঁ। ধন্যবাদ। ডাইলগ এটা বুলি কৈছে, মই গোবৰ্ধন চৰিত্ৰৰ অকণমান বচনকে কৈছোঁ, কাৰণ 1976 চনত পৰীক্ষা দিয়াৰ পিছত গোবৰ্ধন চৰিত্ৰ শ্ৰীযুত তৰুণ শইকীয়াদেৱে ৰচনা কৰিছিলে। তেখেত বিশ্বনাথ চাৰিআলি শিক্ষাগুৰু এজন। গতিকে মই মইনাৰ ভাও লৈছিলোঁ আৰু মইনা সংবাদে ৰাষ্ট্ৰীয় পুৰস্কাৰো পাবলৈ সক্ষম হৈছিলোঁ। আৰু এটা কথা আপোনালোক সকলোৱে জানে, গোবৰৰ ভাও লৈছিলে পোনাদা ইন্দ্ৰবনীয়া দেৱে, তেখেতে গোবৰৰ ভাও লৈছিলে। মই গোবৰৰ অকণমান বচন কৈছোঁ। গোবৰ মইনাৰ গোবৰে যেতিয়া ভাওনাৰ বচন আওৰাই আছে, তেতিয়া মইনাই দেখিলোঁ কি ক'লে, তোৰ আকৌ হ'ল কি? মই বচন মুখস্থ কৰিছ, চাচা হাতত সেইখন কি? মানডালে কেনেখন কৰিছে চোৱা। কি হলো চাও, এতিয়া আগবাঢ়ি আকৌ চাও হাতত সেইখন কি? কি হৈছে মানডালৰ? চাও কোনটো? এইটো নে? হটকাৰে এইটো চন্দ্ৰবিন্দু, এইটো সুদা হেৰ হুক নহয় মটুকাৰে হটুকাৰে এইটো চন্দ্ৰবিন্দু আৰু এইটো সুদা বাৰু কচোন তোৰ ভাওটোনো কি?
কি কলি ৰাইজে তোক চিলেক্ট কৰিছে বাৰু কচোন ক তোৰ ভাৱটোনো কি কিনো কে আছ নক কেলে বোলো তোৰ ভাৱটো কি ক কি কি কে আছ নক কেলে তোৰ ভাৱটো কি কি গেন্ধাৰী ঐ বচন কোনে দিলে তোক হে হৰি লোকৰ মতাই ৰয়েল নিমা পোচাক পিন্ধি গপচ ওলাব ঘৈণীয়েকহঁতৰ বুকু দুহাত ফুলিব আমাৰ এইটো ওলাব চকুত ক'লা বলি মাৰি ঘৰ ঘৰ খিজেনি দেখাই গাত চিকুট পাৰি মোলৈ চাই হাঁহিব নাযাওঁ মই ভাওনা চাবলৈ দিয়া গোবৰ্ধন চৰিত্ৰৰ বচনখিনি শুনালে এতিয়া যাব পাৰোঁ ন আকাশীবাৰ ডাইলগ এটা লাগে দেই আকাশী ধন্যবাদ দীপশিখাবোৰক সম্বৰ্ধনা জ্ঞাপন কৰিব সুৰেন্দ্ৰ মোহন দাস ডাঙৰদেৱে আমি দীপশিখাৰ যিহেতু গ্ৰন্থখন বহু আকাংক্ষিত গ্ৰন্থ এই গ্ৰন্থখন উন্মোচনৰ ক্ষেত্ৰত লেখিকাৰ কিছু অনুভৱ থাকে শুভেচ্ছামূলকভাৱেই হওক বা তেখেতৰ মনৰ ভাৱ আমি অকণমান জানিব বিচাৰিছোঁ দীপশিখাৰ পৰা নমস্কাৰ আজিৰ সভাত উপস্থিত থকা শ্ৰদ্ধেয় চেতনা বাইদেউ আৰু গৰিমা বৌ অনিমা চৌধুৰী বাইদেউ আপোনালোকক শ্ৰদ্ধা জনাই মই মোৰ চমু ক'ব বিচাৰিছোঁ প্ৰথমতে ইমান এখন গাম্ভীৰ্যপূৰ্ণ সভা মোৰ গ্ৰন্থ প্ৰত্যাহ্বান যেতিয়া অনুপ্ৰেৰণা এই গ্ৰন্থখন উন্মোচন কৰিবৰ বাবে সুবিধাখন কৰি দিয়াৰ কাৰণে জ্যেষ্ঠ সাংবাদিক কুমুদ দাস আৰু কমলালৈ মই আন্তৰিক ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰত্যাহ্বান যেতিয়া অনুপ্ৰেৰণা মই সৰুৰে পৰাই কিছুমান মহিয়সী নাৰীৰ বৰ্ণিল অধ্যায় পঢ়িছিলোঁ যিসকলে মোক যি অধ্যায়ে মোক অনুপ্ৰাণিত কৰিছিলে মোক কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ আৰু সেইকাৰণে মই ভাবিছিলোঁ যে তেওঁলোকৰ জীৱনৰ চমু কিছুমান কাহিনী মই এই গ্ৰন্থখনৰ যোগেদি উল্লেখিত কৰিম আৰু মোৰ লগতে 10গৰাকী মহিলাইও যাতে তেনেদৰে আগবাঢ়ি গৈ অনুপ্ৰেৰণা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক যাতে বিকাশ কৰিব পাৰে সেইকাৰণেই মই এই গ্ৰন্থখন লিখি উলিয়ালোঁ আৰু মনত ধৈৰ্য সাহস আৰু আত্মবিশ্বাস থাকিলে আমি মহিলাসকলে বিশেষকৈ কৰিব নোৱাৰা কাম একো নাই বিশাল পৰ্বতকো আঁতৰাব পাৰে আৰু সেইকাৰণে মই ভাবিছোঁ যে মোৰ এই গ্ৰন্থখনৰ যোগেদি মহিলাসকল স্বাৱলম্বী হওক আৰু আত্মনিৰ্ভৰতালৈ জগত জিনক শেষত মই গ্ৰন্থখন মোক কম সময়ৰ ভিতৰতে আপোনালোকৰ আগত মুকলি কৰি দিব পৰাকৈ সুবিধাকণ কৰি দিয়াৰ কাৰণে প্ৰথম খবৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে গ্ৰন্থখন মই উলিওৱাৰ আঁৰত যি কেইজন মানুহৰ অৰিহণা আছে তো তেওঁলোকৰ নাম মই ল'বই লাগিব বিশেষকৈ মোৰ মা আৰু মোৰ স্বামী কৰ্মসূত্ৰে আছে শিৱসাগৰত আহিব পৰা নাই কিন্তু তেওঁ সদায় মোক অনুপ্ৰাণিত কৰি আহিছে আৰু দূৰদৰ্শন কেন্দ্ৰৰ কাৰ্যবাহী কিষাণ বসুমতাৰীদেৱ তেখেতেও বহুত সহায় কৰিছে আৰু শেষত মই এটাই অনুৰোধ আপোনালোকলৈ গ্ৰন্থখন পঢ়িব আৰু যি ভুল ভ্ৰান্তি হয় মোক আঙুলিয়াই দিব আৰু আশীৰ্বাদ কৰিব যাতে মই আগলৈ আৰু লিখি উলিয়াব পাৰোঁ বিশেষ আৰু কিনো কম শেষত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ ধন্যবাদ দীপশিখা দীপশিখা আচলতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ এগৰাকী সাংবাদিক আৰু দীপশিখাৰ এই গ্ৰন্থখন আমি খুব কম সময়ৰ ভিতৰতে উলিয়াই দিবৰ বাবে সক্ষম হৈছোঁ আৰু
আচলতে ক'ব লাগিলে অপাৰেশ্যন থিয়েটাৰত থকা মানুহ আমি গ্ৰন্থখনৰ বাৰু যা নহওক দীপশিখালৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু গ্ৰন্থ